क'क्राझार जिल्ला फरबतजरा बिपिएफ राजखान्थि हानजाया गरखा सेलनि जयनिं हाबाफारि खुंफुंदों टिपकाय नेपालिपारायाव। गोबां गरखा सुबुंफोरा दिनै बिपिएफ हानजायाव आखाइ हमफैदों। सा 37 निबो गोबांसिन सुबुंफोरा जयनिं जाफैदों। मख'नो गोनांदि बे हाबाफारियाव नुजाथिफैयो मिरु गरखा सेलनि गाहाय आफादगिरि नन्दलाल मगरजों लोगोसे नेहाथारि सनापति पटेल बिथांमोना आरो बिथांमोना बुंथिबावोदि बिपिएफ राजखान्थि हानजाया 2025 मायथाइयाव खुंथाय गोहोआव फैफिनगोना 100% रोखा होननानै बुंथिबावो। ज्वाइनिंग हुई है न्यू, तो हम चाहते हैं कि जो भी सरकार आया है पीपीएफ उसने तो आज तक कुछ डेवलप किया नहीं, कुछ दिखाई नहीं दे रहा है ना। तो हम चाहते हैं कि इस बार बीपीएफ में कोई न्यू सरकार आएंगे तो हम चाहते हैं कि वो डेवलप कुछ करे हमारे गांव के लिए, हमारे स्टूडेंट कॉलेज स्कूल के लिए। बस टिपकाय कुछ छोड़ा बॉल छोड़ा। थैंक यू। আজি মাননীয় শ্ৰীযুত হাগাৰবাম মহিলাৰী দেৱৰ নিৰ্দেশ অনুযায়ী আমাৰ বিপিএফ দলৰ সভাপতি তেখেতৰ নিৰ্দেশ অনুযায়ী আমি পৰ্বতঝৰা আমাৰ গোৰ্খা চেল বিপিএফৰ ডিষ্ট্ৰিক্ট এক্সিকিউটিভ কমিটিত আমি উপস্থিত হৈছিলোঁ আৰু বিশেষকৈ মাননীয় শ্ৰীযুত হাগাৰবাম মহিলাৰী দেৱ কিছু দিনৰ পিছত আমাৰ জিলা ভিত্তিক কমিউনিটি ৱাইজত তেখেত ভিজিট কৰিব। তাৰ বাবে আমি প্ৰস্তুত কৰি আছোঁ আৰু নিশ্চিতভাৱে দেখিছোঁ ইয়াত আমি আজি ডিষ্ট্ৰিক্ট এক্সিকিউটিভ আছিল যদিও প্ৰায় 40 জনতকৈ বেছি আমি ইয়াত ইচ্ছাই বিপিএফ দলত গোৰ্খা চেলৰ তত্ত্বাৱধানত জইন কৰিবলৈ আহিছে আৰু তেখেতে আশা ৰাখিছে যে আগন্তুক বিপিএফ চৰকাৰটো বোলে 100% আহিব। এইটোতে আমিও আশাবাদী আৰু তেখেতকো আশাবাদী আৰু সেইকাৰণে তেখেতসকলে আজি আগুৱাই আহিছে, আমি ৱেলকাম কৰিছোঁ আৰু আমি আশা ৰাখিছোঁ মাননীয় শ্ৰীযুত হাগাৰবাম মহিলাৰী দেৱৰ নেতৃত্বত বাইদেউ আমাৰ মুনমুন ব্ৰহ্ম ডাঙৰীয়ানীৰ নেতৃত্বত নিশ্চিতভাৱে আমাৰ 2024 আমি লোকসভাত জয়যুক্ত হ'ম আৰু আগন্তুক 2025 বিপিএফৰ চৰকাৰটো BTC হ'ব। এইটো খাটাং মেছেজটো এইটো দিব বিচাৰিছোঁ যে আপোনালোকে অলপ ধৈৰ্য ধৰিব লাগে আৰু এই মেছেজটো দিছোঁ যে 2024 আৰু 25 পৰা বিপিএফৰ জয়যাত্ৰা আৰম্ভ হ'ব। 2024 আমি MP2 পাম কোকৰাঝাৰ লোকসভা সমষ্টিটো একদম 100% আৰু 2025 মাননীয় শ্ৰীযুত হাগাৰবাম মহিলাৰী ছাৰক আমি BTCৰ চিফ আকৌ এবাৰ পাতিম। এই মেছেজটো আমি স্পষ্ট ৰূপত দিছোঁ আৰু আমাৰ মেছেজ নহয়, এতিয়া ৰাইজে নিজে স্বতঃস্ফূৰ্তভাৱে ওলাইছে আৰু তেখেতসকলে আশা কৰিছে যে যিটো UPPL পৰিৱৰ্তনৰ নামত আমাৰ প্ৰমোদ বড়ো ডাঙৰীয়াই যিখিনি আকাংক্ষা মানে দিছিলে ঘৰে ঘৰে চাকৰি দিয়াৰ কথা, এই আৰু বিভিন্ন আৰু সেল্ফ হেল্পৰ মানে আমাৰ বাইদেউ ভণ্টিসকলক সেল্ফ হেল্পৰ ৭৫,০০০ কৰি দিয়াৰ কথা আৰু বিভিন্ন আৰু পৰিৱৰ্তন নামত তেখেতসকলে বহুত কিবা কিবি কৈছিল, কিন্তু তাৰ মাজত বোলে এটাও হোৱা নাই তেখেতসকলে কৈছে আৰু তাৰ মাজত আৰু এটাও নহ'ল আৰু খুব বেয়া পাইছে, দুখ পাইছে আৰু কৈছে ইমান পৰিৱৰ্তনৰ নামত ইমান যে মিছলীয়া চৰকাৰ হ'ব তেখেতসকলে বোলে আশা কৰা নাছিল। সেইকাৰণে স্বতঃস্ফূৰ্তভাৱে BPFত জইন কৰিলোঁ। थैंक यू सर।